এই দিলে লগাই দিলে আৰু দেই। এয়া দেখিছে নহয় গাহৰি মেন আৰু গাহৰি মেন। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আৰু আজি কোনো ধৰণৰ টেকনিকেল ভিডিঅ' বা বেলেগ ধৰণৰ ভিডিঅ' নহয়। চ' আজি ভোগালী বিহুৰ কাৰণে আমাৰ নামঘৰত কেনেকুৱা ধৰণৰ আয়োজন কৰিছে তাকে অলপ দেখাবলৈ চেষ্টা কৰিম। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নে কি কয়। নামঘৰত গৈ দেখাই আছোঁ আপোনালোক, আৰু আমাৰ ঘৰৰ গাঁওখনৰ ওচৰৰ পৰিৱেশবিলাক কেনেকুৱা সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। তো বলক। আৰু মই ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু ওলাই আহি ৰাস্তাৰ দৃশ্যবিলাক দেখাম। এইফালে দেখিছে গাহৰি কাটি আছে, আৰু আমাৰ ইয়াতে গাহৰিটো মেইন। আৰু গাহৰি নহ'লে যিকোনো অনুষ্ঠানৰ সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত, ভোজৰ ক্ষেত্ৰত হওক, গাহৰিটো নহ'লে মানে কিবা আধৰুৱাই লাগে। সেইকাৰণে মই ভাবিলোঁ গাহৰি অলপ লৈ যাওঁ আজি বিহু বুলি। দেখিছে আৰু মোৰ বহুত ধুনীয়া গাহৰি ওলাইছে, কিন্তু আমাৰ ইয়াতে কেজি কিন্তু আমাৰ ফালে 400। আপোনালোকৰ ফালে কেইটকা কমেণ্ট কৰি জনাবচোন। আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 400 টকা কেজি চলি আছে বৰ্তমান। আমাৰ এইফালৰ মানুহবিলাক মানে গাহৰি বিৰাট খওক। দেখিছে নাই, এটা গাহৰি কিমান সোনকালে শেষ কৰি পেলাইছে। এইটো 70-80 কেজি ইয়াৰ গাহৰি হয়। আৰু আহি মই বৰ্তমান আমাৰ নামঘৰ পালোহি। নামঘৰত সকলোৱে মিলি আজি এসাঁজ খাম বুলি ভাবিছোঁ। গতিকে আপোনালোকক দেখাই যাম কেনেকৈ কি ধৰণৰ আয়োজন কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। আজি কোনো ধৰণৰ টেকনিকেল ভিডিঅ' নহয়। তো আজি বিহুৰ কাৰণে আজি কেনেকুৱা ধৰণৰ আয়োজন কৰিছে তাকে অলপ দেখাম আপোনালোকক। সেইফালে তেওঁলোকৰ আয়োজন কৰিছে, আৰু আমি নামঘৰত অলপ আপোনালোকক চাওকচোন। আৰু এইফালে আমাৰ জুই ধৰা কাৰ্যটো আৰম্ভ হৈছে। আৰু এইফালে আমাৰ শাক পাচলিবিলাক কাটি মেলি চাফা কৰি আছে আমাৰ ককাইদেউসকলে। দেখিছে, আৰু মই অলপ আৰু এইফালে দেখিছে পানী গৰম কৰিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া বাজিছে 9টা, আৰু সোনকালে খাই বৈ আকৌ ঘৰতো আয়োজন কৰিছোঁ। তো সেইকাৰণে ঘৰতো খাবই লাগিব সকলোৱে। আৰু মই ইয়াতে পূৰা মিউজিক বাজি আছে, যাতে মোৰ চেনেলটো কোনো এফেক্ট নকৰে। সেইকাৰণে মই ইয়াত মিউজিকটো মানে মিউট কৰি দিছোঁ। সেইকাৰণে নহ'লে চেনেলটো মানে কপিৰাইট কিবা কিবি পৰি যায়। সেইকাৰণে মিউজিক বাজি আছে, কিন্তু শুনোৱা নাই আপোনালোকক মই। আৰু এতিয়া মাংসখিনি সোমাই আছে আমাৰ গাড়ীত। ব্ৰইলাৰ মাংস আৰু গাহৰি আছে, আৰু এতিয়া মাংসখিনি বনাব আৰু উলিয়াই লৈ যাওঁ গাড়ীৰ ভিতৰৰ পৰা। প্ৰথমে আছে এইখিনি হৈছে মেইন মালখিনি। এতিয়া উলিয়াই আনি মানে ডাইৰেক্ট দিয়ে দিম আৰু ধোৱা ধুই চব কৰি থোৱা আছে। ধোৱা এয়া দি দিলোঁ। যা বাপে ফ্ৰিজত ভৰাই দিছিলে নেকি? আৰু এইফালে নিৰামিষ চব্জি বনি আছে, এইফালে মাংস বনি আছে। দুইখিনি লগতে হৈ যাব, আৰু লাষ্টত ভাতখিনি বনাই দিয়া হ'ব। বাহ, মজা কালাৰ উঠিছে কিন্তু দেই, দেখিবলৈ খুব ধুনীয়া লাগিছে। গ্ৰেভি বনাইছে, ভাল লাগিব নিচিনা লাগিছে আৰু খাবলৈ। এইফালে বনি আছে খানা, আৰু এইফালে চলি আছে আমাৰ টেকেলি ভঙা খেল। আৰু প্ৰথমতে আৰম্ভ হৈছে আমাৰ সৰু ল'ৰা ছোৱালীবিলাক, তাৰপিছত আমাৰ বৌ খুৰী তেওঁলোকে আৰম্ভণি কৰিব। আৰু দেখিছে, অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। সেইটো টেকেলি নহয় দেই, টিং। আৰু সেইফালে লাগি আছে 100 টকা এটা। যোনে মাৰিব পাৰে সি 100 টকা পাব। আৰু বহুত ধুনীয়াকৈ গৈ আছে তাই নিশ্চয় জয় কৰিব। সঁচাকৈ দেই, বহুত বেয়া লগা কথা। মানে বিহুৰ দিনাও তেওঁলোকৰ ছুটি নাই। সেইকাৰণে আপোনালোকক কওঁ যে অৰ্ডাৰ দি পেলাই কেঞ্চেল কৰি নিব। যদি ল'ব পাৰে ল'ব, নহ'লে যদি ল'ব নোৱাৰে তেতিয়াহ'লে অৰ্ডাৰ দিয়াটো ভাল নহয় বুলি ভাবোঁ। দেখিছে কিমান ডাঙৰ বেগ, আৰু আপোনালোকে দেখিছে তেওঁলোকে কিমান ডাঙৰ পিঠিত এটা বোজা লৈ ফুৰে, কিমান ডাঙৰ বেগ এটা লৈ ফুৰে। সেইকাৰণে চাই চিন্তি মানে ভাবি চিন্তি অৰ্ডাৰ কৰিলে ভাল বুলি ভাবোঁ। আৰু
আৰু এতিয়া সকলো চব্জি মাংস বনাই হৈ গ'ল শেষত এতিয়া বনাব এতিয়া ভাতখিনি দেখিছে চাউল একদম লোকেল চাউল দেই নতুন চাউল এতিয়া ভালকৈ সিজাটোহে মেইন কথা আৰু কাৰিকৰজনৰ ওপৰতে কথা মানে বনোৱা কেইজনৰ ওপৰতে এইফালে পানী আজি কিন্তু প্ৰথম দেখিছোঁ ভাত বনাবলৈ কিন্তু সেই পানীখিনিত তেল দি দিয়া মিঠাতেল দিছে আৰু এতিয়া এইফালে আমাৰ এপাদহঁতৰ পাল পৰিছে আৰু এয়া এপাদ গৈ আছে এয়া দিলে নহ'লগৈ আৰু ছাইডত লাগিলে নহ'ব আৰু আপোনাৰ এই কুপনটো চকু ঠিকে আছে ধন্যবাদ আকৌ অহা বছৰলৈ আকৌ সুবিধা কম দিম আৰু কোনোবা আহিলে আহিব পাৰে গৈ থাকা আৰু এতিয়া সকলো খেল ধেমালি শেষ হৈছে তাৰ পাছত এতিয়া খোৱা বোৱাটো কৰি লওঁ বুলি ভাবিছোঁ সকলোৱে আমি লগতে প্ৰথমতে আমাৰ বৌসকলক খুৰীসকলক দি লওঁ বুলি ভাবিছোঁ তাৰপাছত আমি খাম আৰু সুন্দৰকৈ পাৰি লৈছোঁ ইয়াত দেখিছে আমাৰ এপাহাতিও লগ লাগি দিছে আৰু ইয়াতে সোনকালে খাই মেলি আজৰি হ'ব লাগিব কাৰণ আকৌ ঘৰতো সকলোৱে নিজৰ ভগীয়াকৈ আয়োজন কৰিছে সেইকাৰণে অলপ ইয়াত সোনকালে কৰি দিলে ভাল হয় বুলি ভাবোঁ আৰু সেইকাৰণে সোনকালে কৰিছোঁ মাংস ভাত দিয়াখন এনেকুৱা ছটা হ'ব লাগে তেতিয়া ভাল লাগি এইফালে আমাৰ আইতাহঁতে খুৰীহঁতে এইফালে বহিছে আৰু ঘৰৰ ভিতৰত পোৱালিখিনি বহিলে আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আগলৈ আপোনালোকক টেকনিকেল ভিডিঅ'বিলাক দিবলৈ আকৌ ষ্টাৰ্ট কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো শেষত আকৌ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোৰে মংগল কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ